গাইজ বহুত দিনৰ মূৰত আপোনালোকক মোৰ চেনেলৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত বেছি যিহেতু কাম চলি আছে আৰু এইবাৰ আমাৰ শেষৰ ছেমিষ্টাৰ হয় ইউনিভাৰ্চিটিত, সেইকাৰণে সময় পোৱা নাই একচুৱেলি কৰিবৰ কাৰণে ব্লগ শ্লগ একো। তাৰপিছত এতিয়া আহি আছিলোঁ আমি কিবা খাবৰ কাৰণে বাহিৰত। তাৰপিছত চবেই ক'লে কি একো বহুত দিন দিয়া নাই, গতিকে কিবা এটাতো কৰ, মেমৰি হিচাপে থাকি যাব নে কি কয়। আৰু এয়া ববিতা হাই আৰু ঋতুপ্ৰিয়া আৰু এয়া বিস্মিতা চব আহি আছোঁ আৰু কেইটামান মানুহ আগত আছে, সেইকাৰণে ভাবিছোঁ দেখাই থাকিম, চাব কিন্তু দেই। ইউনিভাৰ্চিটিৰ বাছ হয় যিখন টাইম টু টাইম টাউনলৈ গৈ থাকে, আৰু আমিও কেতিয়াবা আহোঁ ইয়াতে। আমি এতিয়া আহিলোঁ জি এছ হোটেললৈ। আমি চব এইফালে কৰি আছোঁ। ভাল দেখিব ন, মেকআপনি খুলি আনিলে ভাল দেখিব। সেই মানে মেকআপ আৰ্টিষ্ট কবিতা ৰাণী আজিকালি সাজিকে আহিছে। আমি এতিয়া খাই বৈ আহিলোঁ। এইবোৰ মানুহ মুখত পাণ, আমি খালোঁ মুখত পাণ, পাণেৰে মুখত দিছিলোঁ। খাই দিলোঁ চুবাই। ভাবিলে আচলতে সঁচাই বহুত মানে বেয়াও লাগে, কাৰণ আৰু মাত্ৰ কেইটামান দিন আছে, তাৰপিছত সকলো শেষেই হৈ যাব। বেছি এমাহ বা 1.5 মাহ আৰু বেছি দিন নাই। আৰু এয়া হৈছে নিশাৰ বিশ্ববিদ্যালয় পৰিৱেশ, আৰু এইটো আমাৰ মেইন এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো হয়। আৰু আমি এতিয়া গৈ আছোঁ ৰুমলৈ। তো গাইজ আমি এতিয়া আহিলোঁগৈ, আৰু ল'ৰাকেইটা আহি পিনে পাটকেত ৰখি গ'ল, আৰু আহিলোঁ এতিয়া 9:10 মানে হ'ল। বহুত দিনৰ মূৰত ওলাইছোঁ একচুৱেলি, কাৰণ টাইম নাপাওঁৱেই আজিকালি, আৰু কোৱালিটি বহুত খাৰাপ হৈছে কাৰণ এতিয়া ৰাতি। গাইজ এতিয়া বাজিছে 11টা, আৰু আমি এতিয়া আৰম্ভ কৰিছোঁ গ্ৰুপ এছাইনমেণ্ট এটা কৰিবলৈ। মানে এছাইনমেণ্টটো হ'ল আৰু এতিয়া মানে অলপমান পাৰ্ট আছে কৰিবলৈ আৰু মানে কথাই বেছি হয় এইবিলাক গ্ৰুপ এক্টিভিটি যিমানেই হওক লাগিলে। আৰু এইটো আমাৰ লাষ্ট প্ৰেজেণ্টেশ্যন, আৰু মানে গোটেই ৰাউণ্ডত এইটো আমি মানে গোটেই আমাৰ উইং হয়, মানে উইং বুলি কয় এটা এটা ফ্ল'ৰত থকাবিলাক ছোৱালীবিলাকক। এইটো আমি উইং প্ৰেজেণ্টেশ্যন দিম, মানে সেইকাৰণে চব এতিয়া ৰাতি লগ হৈ পিনি কৰিম আৰু সেয়াই। Thank you guys. Thank you.